শরত কালৰ ৰাতি অতি বিতোপন ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈলা মন। আজি মই উপস্থিত আছো ঐতিহ্যমণ্ডিত কামৰূপ জিলাৰ পলাশবাৰীৰ ৰাসস্থলীত। চৌদিশে কেৱল মানুহ আৰু মানুহ, চৌদিশে কেৱল মানুহ আৰু মানুহ। 1947 চনত স্থাপিত হৈছিল এই ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱৰ। আৰু এইবাৰ পলাশবাৰী ৰাস মহোৎসৱে উদযাপন কৰিছে 78 সংখ্যক ৰাস মহোৎসৱ। এক ধুনীয়া পৰিৱেশ, চাৰিওফালে পৰিপাটিৰে তেওঁলোকে উদযাপন কৰিছে এইবাৰ ৰাস মহোৎসৱ। অতি সুন্দৰ মনোমোহা এক আলোকসজ্জা, কাৰিকৰী কৌশল, চাৰিওফালৰ পৰা তেখেতসকলে যৎপৰোনাস্তি চেষ্টা কৰিছে এই ৰাস মহোৎসৱ সফল কৰিবলৈ। ৰাস মহোৎসৱ উদযাপন সমিতিয়ে ৰাসৰ সৈতে সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতাৰ লগতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সংগীত প্ৰতিযোগিতাৰ যি আয়োজন কৰিছে সেয়া সঁচাকৈ এক আদৰণীয় পদক্ষেপ হিচাপে বিবেচিত হৈছে। ৰাসোৎসৱ হৈছে এনে এটি উৎসৱ য'ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱন লীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হয়। ভক্তি ৰসৰ মধুৰ সমন্বয়ে হৈছে ৰাসলীলা। শৰৎকালৰ জ্যোৎস্না প্লাবিত ৰাতিত গোপীসকলক প্ৰেম ৰসত আপ্লুত কৰি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন উৎফুল্লিত কৰি ৰাখিছিল, সেই প্ৰেম লীলাই হৈছে ৰাস মহোৎসৱৰ প্ৰতিপাদ্য বিষয়। এইখিনিতে উল্লেখ কৰিব পাৰি যে অসমত প্ৰথমতে ৰাস উদযাপন কৰা হৈছিল মাজুলীৰ দক্ষিণপাট সত্ৰত। 1762 শকৰ পৰা দক্ষিণপাট সত্ৰত ৰাসোৎসৱ উদযাপন হৈ আহিছে। দক্ষিণপাট সত্ৰৰ পাছতহে গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী, ভোগপুৰ আদি সত্ৰলৈ ৰাসৰ প্ৰসাৰ ঘটে। আৰু ইয়াৰ পিছত ক্ৰমান্বয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন ঠাইত এই ৰাস উৎসৱ উদযাপন হৈ আহিছে। আৰু এই অসমৰ পুৰণি ৰাসসমূহৰ ভিতৰত এই পলাশবাৰী ৰাস মহোৎসৱ অন্যতম ৰাস মহোৎসৱ উদযাপন সমিতি হিচাপে বিবেচিত হৈছে, কিয়নো 1947 চনত এই ৰাস মহোৎসৱ প্ৰথমতে পালন কৰা হৈছিল। আৰু তেতিয়াৰ পৰা এতিয়ালৈকে 78 বছৰ, 78 ইয়াৰ্ছ নিৰবিচ্ছিন্নভাৱে তেখেতসকলে ইয়াত অতি উলহ মালহেৰে ৰাস উৎসৱ উদযাপন কৰি আহিছে। এই পলাশবাৰী ৰাস মহোৎসৱলৈ আপুনিও যদি আহে তেন্তে আপুনিও এক বুজাব নোৱাৰা সুখানুভূতি লৈ ঘৰলৈ উভতি যাবলৈ অৱশ্যেই সক্ষম হ'ব। বিভিন্ন সুস্বাদু খাদ্যৰ বিপণী, বিভিন্ন খেলা ধূলাৰ ব্যৱস্থা আৰু অসংখ্য দোকান পোহাৰে পলাশবাৰী ৰাস মহোৎসৱক এক অনন্য মাত্ৰা প্ৰদান কৰি আহিছে। বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ বৃহত্তৰ পলাশবাৰী অঞ্চলৰ ৰাইজৰ ৰাস মহোৎসৱৰ জৰিয়তে দৃঢ়ভাৱে গঢ় লৈ উঠা একতা আজীৱন সুদৃঢ় হৈ থাকক। ৰাসৰ জৰিয়তে এক আধ্যাত্মিক বাতাবৰণ সৃষ্টি কৰি অসমৰ শান্তি সম্প্ৰীতিৰ বাবে পথ প্ৰদৰ্শক হৈ থাকক পলাশবাৰীৰ ৰাইজ তথা পলাশবাৰী শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন সমিতি।